নমস্কাৰ বন্ধু বান্ধৱীসকল, মই জাকাৰি আহমেদ আৰু আপোনালোকে চাই আছে টেকনিকেল এছএমই। গতিকে স্বাগতম জনাইছোঁ মোৰ চেনেলত। আৰু চেনেলটো যদি নতুনকৈ ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। গতিকে আজিৰ ভিডিঅ'টো খুবেই ইম্পৰ্টেণ্ট হ'বলৈ গৈছে, কিয়নো আজি আলোচনা কৰিম যে আপোনাৰ বয়স কিমান হৈছে সেইটো আপুনি কেনেকৈ জানিব পাৰিব, আৰু আপোনাৰ টোটেল মাহ কিমান হ'ল, টোটেল কিমান দিন হ'ল, কিমান ছেকেণ্ড হ'ল, এভৰিথিং আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাম। গতিকে ভিডিঅ'টো একদম শেষলৈকে চাব আৰু স্কিপ নকৰিব। গতিকে আহক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বন্ধুসকল, পোনপ্ৰথমে আপোনালোকে কি কৰিব, এজ কেলকুলেটৰ এই এপটো অ'পেন কৰিব। অ'পেন কৰাৰ পিছত আপোনালোকে কি কৰিব, ইয়াত বহুকেইটা আপোনালোকে বস্তু দেখা পাইছে যে এজ কেলকুলেটৰ, এড ফেমিলি এণ্ড ফ্ৰেণ্ড, বহুতকেইটা আপোনালোকে ইয়াত অপশ্যন দেখা পাইছে। গতিকে আপোনালোকে কি কৰিব, চিম্পল এটা ক্লিক কৰি দিব যে এজ কেলকুলেটৰ, ইয়াত আপোনালোকে ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে টুডেজ ডেট, গতিকে আজিৰ যিটো ডেট সেই ডেটটো ইয়াত শ্ব' হৈছে 6 তাৰিখ 9 মাহ 2021। গতিকে ডেট অফ বাৰ্থ আপোনালোকে ইয়াত ডেট অফ বাৰ্থ আপোনাৰ দিব লাগিব। তাৰপিছত আপোনাৰ বয়স কিমান মাহ হৈছে, কিমান দিন হৈছে, নেক্সট বাৰ্থডে কিমান তাৰিখত, কিমান দিন পিছত, গতিকে সকলো বস্তু আপোনালোকে ইয়াত চাব পাৰিব। আপোনালোকে কি কৰক, আপোনাৰ ডেট অফ বাৰ্থটো ইয়াত ফিল কৰি দিয়ক। ফাইনেলি মই মোৰ ডেট অফ বাৰ্থটো মই ফিল কৰি দিলোঁ। এতিয়া আপোনালোকে কি কৰিব, এই আপোনাৰ বয়স কিমান হৈছে সেইটো চাবৰ কাৰণে আপোনালোকে কি কৰিব, কেলকুলেট। ইয়াত আপোনালোকে ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে চাওক, আপোনাৰ সকলো বস্তু ইয়াত ওলাই আহিছে, ইয়াৰ্ছ, মান্থ, ডেজ, নেক্সট বাৰ্থডে। আপোনালোকে ইয়াত সকলো বস্তু দেখা পাইছে যে মোৰ বয়স হৈছে 18 বছৰ 9 মাহ 9 দিন হৈছে, আৰু নেক্সট মোৰ যিটো বাৰ্থডে আহিব, বাৰ্থডেটো আহিব 2 মাহ আৰু 22 দিন পিছত মোৰ নেক্সট বাৰ্থডেটো আহিব। টোটেল ইয়াৰ্ছ মোৰ কিমান হৈছে, 18 বছৰ হৈছে। তাৰপিছত টোটেল মান্থ হৈছে 225। গতিকে ইয়াত আপোনালোকে সকলো বস্তু চাব পাৰিব, আৰু আপোনাৰ যিটো আপকামিং বাৰ্থডে হ'ব সেই বাৰ্থডেটো কিমান তাৰিখত পৰিব আৰু কোনদিনা পৰিব, ছানডে মনডে, ইয়াত আপোনালোকে সকলো দেখা পাইছে। 2021 28 নৱেম্বৰত মোৰ বাৰ্থডেটো আহিব। ইয়াত ছানডে, সেইদিনা ছানডে থাকিব। গতিকে আকৌ 2022ত মোৰ বাৰ্থডেটো আহিব, তাত ইয়াত আপোনালোকে চাই আছে মনডে, সেইদিনা মনডে হ'ব। গতিকে একদম সহজ। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।